ঘৰৰ পুখুৰীৰ মাছ এইফালে দেখিছেনে বৰশীত লাগিলে ঘৰৰ পুখুৰীৰ মাছ আহক জানো আজি কিমান মাছ পালোঁ এতিয়া সকলোৱে জানে চবতে চলি আছে মাছেই মাছ চলি আছে সেইকাৰণে ভাবিলোঁ আমাৰ পুখুৰীতে সৰু পুখুৰীটোত আমি টোপাই চাওঁ বোলো মাছ পাওঁ নাই বোলো নাজানো এনেই বোলো ভাবিলোঁ আৰু মাছ ধৰি চাওঁ বুলি অলপমান টিপাই থকা দেখিলোঁ আৰু সৰু সৰু মাছবোৰে তো সেইকাৰণে ভাবিলোঁ আমিও মাছ ধৰি চাওঁ কিমানো ডাঙৰ মাছ পাওঁ চাওঁ সেইকাৰণে এনেকৈ অপেক্ষা কৰি আছোঁ বৰশীডাল পাতি যাতে মাছ লাগক যাতে আমিও পাওঁ আৰু মাছ চবেই মাছ ধৰিছে আমিওতো ধৰিব লাগিব সেইকাৰণে মাছ কি কৰি আছোঁ আমি এতিয়া বৰশী টোপাই আছোঁ চাওঁচোন এতিয়া মাছ লাগে নে নালাগে কিমান দেৰি পিছতনো মাছ লাগে তাকে চাওঁ বহুত দেৰি অপেক্ষা কৰাৰ পিছতো একেই ফল জিৰ' মাছ মাছ পোৱা নাই তাৰ পৰা ভাবিলোঁ মায়েতো মাছ নাপাব এবাৰতো ময়ে ধৰি লওঁ বুলি ভাবিলোঁ এইবাৰ মাছৰ এণ্ট্ৰিত মই দি দিছোঁ বৰশী ধুনীয়াকৈ যাতে লাগক আৰু মই দুদিনমানৰ আগতে মাছ ধৰিছিলোঁ বৰশীত পাইছিলোঁ 10জনীমান পালোঁ 10-9জনীমান পালোঁ সৰু সৰু গৰৈ কাৱৈ চেঙেলী তেনেকৈ পালোঁ আজি দি চাওঁ লাগেনে নালাগে চাওঁ বেছিদিন নুটোপাওঁ আৰু অলপমান আৰু 1 মিনিটমান টোপাই চাওঁ তেতিয়া গম পাম ন মাছ লাগেনে নালাগে আৰু যিহে ৰ'দ দিছে বেছি দেৰি টোপাই থাকি ইয়াত একো লাভ নাই বহুত দেৰি অপেক্ষাৰ অন্তত বহুত দেৰি বৰশী টোপাই হাত বিষাই গ'লগৈ তাৰ লাষ্টত এটা পাইছোঁ মাছ মায়ে পালে এয়া হৈছে কাৱৈ সৰু কাৱৈ এটা পালোঁ এই অত্যাধিক গৰমত আৰু মাছ টোপাই এটা মাছ লগা নাই কাৰণ দুপৰীয়া হৈ আছে আৰু ইয়াত মাছ টোপাই থাকিলে আৰু গৰমো উঠিছে আৰু বাকী নাপাওঁ মাছ তো ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ এনেই সৰুকৈ এটা ভিডিঅ' বনাই দেখাই দিলোঁ ঘৰতে